Hi guys, আজি আমি এটা জেগালৈ আইছো দেওপাহাৰ আৰ্কিঅলজিকেল সাইট আপোনালোকে চাই থাকক ভিডিওটো কেনেকৈ আছে আকাশ বহি আছে আকাশ আমি আহি আছো দুজনে আমি এই আধা বাটৰ পৰা ইয়াৰ আৰম্ভ কৰিছো ভিডিওটো আপোনালোকে চাই থাকক আমি গৈ আছো numaligarh babathan আৰু দেওপাহাৰলৈ numaligarh তিনিআলিৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাই পথেদি numaligarh তিনিআলিৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আঁতৰত আছে babathan আৰু দেওপাহাৰ আমি দেওপাহাৰক সকলোৱে জানো আৰ্কিঅলজিকেল পাৰ্ক বুলি আপোনালোকে চাই থাকক এই ভিডিওটো স্কিপ নকৰাকৈ কি আছে কেনেকৈ গৈছিলোঁ চাই থাকক বাবাথানৰ গেট এয়া আমি আৰ্কিঅলজিকেল পাৰ্ক চাই আহি আমি বাবাথানত সোমাম আপোনালোকে চাই থাকক এনজয় কৰক কি সুন্দৰ ৰাস্তা ইয়াত বিশেষকৈ গাড়ী বাইক চলাই ভাল লাগে অকবকৰ ৰাস্তা হয় আৰু মাজে মাজে ইয়াত প্ৰায় হাতী দল বান্ধি আহি থাকে কাৰণ দেওপাহাৰ বনাঞ্চল ওচৰতে লাগি আছে সেইকাৰণে সঘনে আমি হাতীৰ জাক দেখিবলৈ পাওঁ আমি আহি পাই গলোহি আমাৰ ডেষ্টিনেশ্যন আমি আহি পাই গলোহি numaligarh আৰ্কিঅলজিকেল সাইটত পৰে আমাৰ দেওপাহাৰ আহি পাই গলোহি এখন চব ফলক উল্টাকৈ আছে খটখটি আছে আমি এই খটখটি দি গৈ আছোঁ বহুত ওপৰলৈকে লম্বা খটখটি আছে আৰম্ভ কৰিছোঁ এয়া খটখটিত গৈ আছোঁ পাহাৰৰ ওপৰৰ পৰা ভিউটো চাওক কি ভাল লাগিছে লম্বা আছে সো আমি এয়া আহি আছোঁ পোৱাগি নাই সঁচাই বৰ দীঘল চিৰি দেই এইটো আমাৰ ভাগৰ লাগি গৈছে উঠোতে চক এয়া প্ৰথমতে আছে শিলৰ মূৰ্তি এটা খটখটি আৰু এটা আছে প্লেন ৰাস্তা এইফালেদি আহিব পোৱা যায় কিন্তু আমি খটখটি দি আহিছোঁ আপোনালোকৰ নিজৰ কথা আপোনালোকে কোনটো চইচ কৰি আহে খটখটি দি আহিলে বেছি অলপ কষ্ট আছে আৰু খটখটি পিছল হৈ আছে বৰষুণ দি পুৰা পিছল হৈ আছে কোনো টুৰিষ্ট অহা নাই হ'লে লকডাউনৰ কাৰণে বন্ধ হৈ আছিলে চ' সেইকাৰণে পিছল হৈ আছে অকণমান এতিয়া খোলা আছে আপোনালোকে আহি চাবহি পায় এই আৰ্কিঅলজিকেল সাইটটো দশম একাদশ শতিকাতে বনোৱা এই মূৰ্তিবিলাক চক কেনেকৈ বনাইছিলে চক কিমান ভালকৈ তেতিয়া যুগতেই কিমান ভালকৈ বনাইছিলে 19 শতিকাত চুতীয়া ৰজা কুন্তায়ে এই স্থানৰ পৰা বাবাথানলৈ স্থানান্তৰ কৰিছিলে এই শিৱ মন্দিৰটো
আমি আহি পাই গ'লোহি একেবাৰে ওপৰত। ইয়াত দশম একাদশ শতিকাত খোদিত কৰা শিলৰ প্ৰতিমূৰ্তি আমি দেখিবলৈ পাইছোঁ। আৰু এইবিলাক আপোনালোকে চাব পাৰে, চাওকচোন বহুত আছে ইয়াত, আৰু কিছুমান জহি খহি গৈছে। আৰু ইয়াত জনামতে আমি বুৱঞ্জী বৰা হাতখৰি বুৱঞ্জী বৰা জনামতে আমি ইয়াত প্ৰতিমূৰ্তি আছিলে, শিৱলিংগ আছিলে ইয়াত। আৰু বাবাথান অলপ আগত আছে, তালৈ স্থানান্তৰ কৰা হৈছে। ভূমিকম্পত সম্পূৰ্ণ জহি খহি গৈছিলে, ধ্বংস হৈছিলে এইবিলাক প্ৰতিমূৰ্তি। চ' সেইটো কাৰণে বাবাথানলৈ লৈ যোৱা হৈছিলে। আৰু আমি তালৈ যাম, বলক চাই থাকোঁ। যাওঁতে প্লেন ৰাস্তাটো দিহে গৈছোঁ, ইমানে একদম পিছল হৈ আছে নহয়। যেনে তেনে টিপা ধৰি ধৰি আহিছোঁ আৰু বহুত পিছল হৈ আছে। সেইটো আকৌ এইটো মেকিং কৰিব চাগে নতুনকৈ। আমি গৈ আছোঁ। সেই আগলৈ চাওক, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন এনেকৈ দেখা পোৱা যায়। জেগা হয় এডভেঞ্চাৰ হয়, ডেঞ্জাৰ্ছ। কথা খাবলৈ লৈছে। বাবাথানৰ গেটত পাইছোঁহি। হেল্ল', গৈ আছোঁ বাবাথানৰ গেটৰ পৰা। এতিয়া বাবাথানৰ ভিতৰলৈ গৈ আছোঁ। শিৱৰাত্ৰিত দৰ্শনাৰ্থী বহুত হয়। এইবিলাক ঠাইত গোটেই মানুহ ফুল হৈ থাকে। চব পুৰা বাগান, ধুনীয়া ধুনীয়া বাগান আছে। খাই কল খাবা নাই? ছাগলী আহিছে, দূৰ দে আচলতে এইটো নন্দী হয়, শিৱৰ বাবাৰ লগত থাকে, নন্দী বুলি কয়। আৰু আমি এতিয়া থানটোলৈ যাম। বাবাথান হয়, চাই লওক। দেওপাহাৰৰ যি শিৱলিংগ আছিলে তাত ভূমিকম্পৰ হোৱাৰ কাৰণে চব ৰালে স্থানান্তৰ কৰা হৈছিল। এইটো হৈছে বাবাথান, চাই লওক।